অনুগ্ৰহ কৰি কৈছোঁ আপুনি মোক মাৰি পেলাওক। অনুগ্ৰহ কৰি কৈছোঁ আপুনি মোক মাৰি পেলাওক, কাৰণ ময়েই সেই প্ৰেমিক চৰাইটি যাৰ বাবে সুখী হোৱা নাই আপুনি। আচলতে কি জানে, মই ভাগৰি পৰিছোঁ জীৱনৰ পৰা। মোৰ ভাগৰত টোপনি লাগিছে মোৰ মৰমবোৰৰ। সেইবাবে মৰমবোৰ টোপনি যোৱাৰ আগে অনুগ্ৰহ কৰি কৈছোঁ আপুনি মোক মাৰি পেলাওক। এই সভ্যতাৰ যুগত ময়ে যেন এক অসভ্য, বুজাব নোৱাৰা, বুজিব নোৱাৰা, বিশ্বাসবিহীন এটি যন্ত্ৰ। এটা কথা হ'লে সঁচা, বিশ্বাসঘাতক মই নহয়। মই মাথো এডাল ৰঘুমলা, আপোনাৰ সমস্ত মৰম চুহি আপোনাক মোৰ কৰা। সেইবাবেই মৰমবোৰ চুমাৰ আগে অনুগ্ৰহ কৰি কৈছোঁ আপুনি মোক মাৰি পেলাওক। আচলতে ভুলটো মোৰেই। মই ভাবিছিলোঁ আপুনি আমাৰ প্ৰেমক গোপনীয়তা দিছিল। ভবা নাছিলোঁ যে আপুনি গোপনে পলাইছিল লাহে লাহে। সেয়ে পলাই যোৱাৰ আগতে অনুগ্ৰহ কৰি কৈছোঁ আপুনি মোক মাৰি পেলাওক। নিস্তব্ধতা, নীৰৱতা, নিশংকতা, আহ কি অশান্তিকৰ আপুনিবিহীন জীৱন এটা।